নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো শেষলৈ চাব। যদি ভাল লাগে এটা লাইক কৰি দিব। ধন্যবাদ। বন্ধুসকল, আচলতে জীৱনটো বেয়া নহয়, বেয়া কৰে জীৱনৰ বাটত লগ পোৱা কিছুমান স্বাৰ্থপৰ মুখা পিন্ধা মানুহে। মোক কোনোবাই কষ্ট দিয়ক, ন' প্ৰব্লেম, বাট মোৰ বাবে কোনোবাই কষ্ট পাওক সেইটো মই কেতিয়াও নিবিচাৰোঁ। আমাৰ জীৱন একোখন অভিনয়ৰ মঞ্চ। ইয়াত কোনোবাই অভিনয় কৰে, কাৰোবাৰ জীৱনটোৰে অভিনয় হৈ যায় আৰু কোনোবাই অভিনয় উপভোগ কৰে। নেদেখাজনৰ হাতত ধৰি থকা জীৱনত কেতিয়াও কাৰো ভৰিত ধৰিব লগা নহ'ব। সকলোতকৈ আপোন হৈছে চকুপানী, যি সুখৰ সময়তো কাষত থাকে আৰু সময়তো কাষত থাকে। বন্ধুসকল, কেৱল বুজালে যদি সমাজৰ বেয়া মানুহবোৰে ভাল কথাবোৰ বুজি পালেহেঁতেন তেনেহ'লে বাঁহী বজোৱাজনে কেতিয়াও মহাভাৰত হ'বলৈ নিদিলেহেঁতেন। মোক বেয়া পোৱা মানুহবোৰে এদিন হয়তো উপলব্ধি কৰিব তেওঁলোকৰ মোৰ প্ৰতি থকা মনোভাৱ ভুল, কাৰণ মই পৰপক্ষত কাকোৱে বেয়া নাপাওঁ। বয়স সৰুৱেই হওক বা ডাঙৰেই হওক, সম্পৰ্ক এটা গঢ়ি উঠিবলৈ বিশ্বাসৰ প্ৰয়োজন। বিশ্বাসে সম্পৰ্ক মজবুত কৰে, সন্দেহে সম্পৰ্ক ধ্বংস কৰে। এই পৃথিৱীত নিজতকৈ ভাল সংগী কোনো নাই, গতিকে বিশ্বাস আৰু ভৰসা সদায় নিজৰ ওপৰত ৰাখিব লাগে। তিনি ধৰণৰ মানুহৰ অহংকাৰ বেছি, বেছিকৈ উচ্চ শিক্ষিত হ'লে, বেছি ধুনীয়া হ'লে, হঠাৎ ধনী হ'লে। নিজে পচন্দ কৰা ল'ৰাজনক ভাল পাই বিয়া হোৱাৰ পিছত প্ৰতিজন ছোৱালীৰ এটা আশা, তাই যাতে পিছত মা দেউতাৰ ওচৰত আহি আফচোচ কৰাৰ সলনি নিজৰ পচন্দক লৈ গৰ্বেৰে ক'ব পাৰে, চোৱা মা, মোৰ পচন্দটো বেয়া নহয়। তেনেকৈয়ে তাইক ভালপোৱা মৰমেৰে যত্ন ৰাখিবা প্ৰিয়। মেকুৰীকো বেছিকৈ গুৰুত্ব দিলে নিজকে বাঘ বুলি ভাবিবলৈ ধৰে, ঠিক একেদৰে মানুহকো বেছিকৈ গুৰুত্ব দিলে লেবেল দেখাবলৈ ধৰে। সেইকাৰণে কাকো জোখতকৈ বেছিকৈ গুৰুত্ব দিব নালাগে। ধন্যবাদ।